আপোনালোকে জানেনে এই 8 বছৰীয়া ল'ৰাজনে ইউটিউবৰ পৰা 2019 চনত 200 কোটি টকা ইনকাম কৰিছিল। ইউটিউবত এনে এটা ভিডিঅ' আছে, সেই ভিডিঅ'টো ভিউজ আছে 301টা, কিন্তু লাইক আছে 6.8 লাখ আৰু কমেণ্ট আছে 1.1 লাখ। বন্ধুসকল, আজি মই আপোনালোকক এনেধৰণৰ কিছুমান আমেজিং ফেক্ট দেখুৱাম। বন্ধুসকল, আপোনালোকে জানেনে ইউটিউবৰ আটাইতকৈ বেছি ছাবস্ক্ৰাইবাৰ্ছ থকা চেনেলটোৰ নাম? বন্ধুসকল, ইউটিউবৰ আটাইতকৈ বেছি ছাবস্ক্ৰাইবাৰ্ছ থকা চেনেলটো হ'ল পিউডিপাই। এই চেনেলটো বৰ্তমান সময়ত 10.6 কোটি ছাবস্ক্ৰাইবাৰ্ছ আছে। বন্ধুসকল, আপোনালোক সকলোৱে পাবজি গেমটোৰ কথা শুনিছে আৰু বহুতে এই গেমটো খেলিছেও। আপোনালোকে জানেনে এই গেমটো এদিনত কিমান ইনকাম কৰে? বন্ধুসকল, এই গেমটো এদিনত ইনকাম কৰে প্ৰায় 35 কোটি টকা। আপোনালোকে গম পাইছে যেন বৰ্তমান সময়ত ইণ্ডিয়াত স্পৰ্টছ গেমসমূহ বহুত ডাঙৰকৈ আগবাঢ়ি গৈছে। বন্ধুসকল, আপোনালোকে জানেনে 2019 চনত কাইল গিবছডফ নামৰ এই 16 বছৰীয়া ল'ৰাজনে Fortnite নামৰ গেম খেলি 21 কোটি টকা জিকিছিল। Why do YouTube video freeze at 301 নামৰ এই ভিডিঅ'টো চালে আপোনালোকে দেখিব এই ভিডিঅ'টোৰ ভিউজ আছে 301টা, কিন্তু লাইক আছে 6.9 লাখ আৰু কমেণ্ট আছে 1.1 লাখ। বন্ধুসকল, ইউটিউবৰ পৰা আৰিন কাজি নামৰ এই 8 বছৰীয়া ল'ৰাজনে 2019 চনত 200 কোটি টকা ইনকাম কৰিছিল। বন্ধুসকল, আমি সকলোৱে জানো যেন ইউটিউবত প্ৰত্যেক মিনিটতে 300 ঘণ্টাৰ ভিডিঅ' আপলোডিং হয়। এই 300 ঘণ্টাৰ ভিডিঅ'সমূহৰ ভিতৰত এনে কিছুমান ভিডিঅ' কিছুমান ৰহস্যময় চেনেলত আপলোডিং হয়। ৰহস্যময় চেনেলসমূহৰ ভিতৰত ৰবাৰ্ট হেল্পমেন নামৰ এই চেনেলটো ইউটিউবৰ আটাইতকৈ ডাঙৰ ৰহস্যময় চেনেল। আপোনালোকে যদি এই চেনেলটো চাব বিচাৰে, মই ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে, আপোনালোকে চাব পাৰিব। বন্ধুসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এনেধৰণে আপোনালোকলৈ কিছুমান আমেজিং ফেক্টৰ ভিডিঅ' আনি থাকিম।